নমস্কাৰ বন্ধুসকল, জিতু মাইনা JM ব্লগলৈ আপোনাক সকলোকে স্বাগতম। আমি এতিয়া সন্ধিয়া হ'ব হৈছে। বৰ্তমান আমি গৈ আছোঁ কলকাতা বজাৰ মৰিগাঁৱত, যিখন নতুনকৈ খুলিছে। তাত বজাৰ মানে একো বিশেষকৈ বজাৰ নাই, এই গোসানী কৰিলে কাপোৰ ল'বলগীয়া আছে। আৰু দিনটো যিহেতু বহুত গৰম, যিমান গৰম পৰিছে, গৰমত মানে আহিব নোৱাৰি ওলাই। গতিকে আমি সন্ধিয়া সময়তে আহিছোঁ, সন্ধিয়া সময়তে ভাল লাগে হয় নহয়? গতিকে আমি যাওঁ। আজি ভিডিঅ'টো সৰুকৈ এটা বনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকৰ আগত দিছোঁ। আপোনালোকে চাব কেনেকুৱা পায় ভিডিঅ'টো, লাইক কমেণ্ট আৰু আমাৰ শ্বেয়াৰ কৰিব। আগলৈ ভিডিঅ' বনাই যাম, আপোনালোকে আমাক সহায় কৰিলে আৰু ভাল ভাল ভিডিঅ' আমি আপলোড কৰিম। তেনেহ'লে বলকচোন ভিডিঅ'টো আমি আগবাঢ়ি যাওঁ যিমানখিনি পাৰোঁ। গৰমটো বহুতেই বেছি হোৱাৰ বাবে ওলাই আহিবলৈ মন একেবাৰে নাযায়। কি কৰিব, তাতে আকৌ সূৰ্য দেৱতাও যিহে ৰাতিপুৱাই ওলাই আহে খাওঁ খাওঁ মূৰ্তিকৈ। গতিকে সন্ধিয়া সময়তে আহিছোঁ। সন্ধিয়া সময়ত আহিলে ৰ'দটো পোৱা নাযায় আৰু গৰমটো ইমান নাথাকে, বতাহটো পোৱা যায় আৰু আহিও ভাল লাগে। মানে কিবা এটা সন্ধিয়া সময়ত গ'লে মনটো কিবা এটা মানে নিজকে ভাল লাগিব। আৰু এয়া আমাৰ গোসানী কলিজা, তাই ফুফু যোৱা বুলি ক'লে বহুতেই ভাল পায়। আমাৰ মাজত তাই এনেকৈয়ে বহি হাঁহি ফূৰ্তি কৰি যায়। গাড়ীৰ লাইটবোৰৰ সংকেত দিছে যে এন্ধাৰটো লাহে লাহে পালেহি। আৰু আমিও পাইছোঁ আহি বজাৰ কলকাতাৰ মৰিগাঁৱত, য'ত নতুনকৈ অ'পেন হৈছে। আৰু এইখন হৈছে মৰিগাঁও পুৰণা চিনেমা হলৰ অপজিটত নতুনকৈ খুলিছে বজাৰ কলকাতা। গৰম যিহে পৰিছে, আপুনিতো নিজৰ মন পচন্দৰ কাপোৰযোৰ বাচিবতো নোৱাৰে। আৰু ইয়াত আহিলে আপোনাৰ এইটো কেতিয়াও নহয়, কাৰণ ইয়াত AC লগোৱা আছে। আপুনি ইয়াত নিজৰ মন পচন্দৰ মতে কাপোৰযোৰ বাছি নিজৰ ল'ব পাৰিব। কি ল'বা তাৰ কাৰণে? বহুত ভাল আৰু কোৱালিটিবোৰ বহুত ধুনীয়া দেখিছোঁ। কাপোৰবোৰ ভালেই হ'ব লাগে, কিন্তু গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ কাপোৰবোৰ মানে গোসানী কলিজাৰ কাৰণে কাপোৰ ল'মতো, তাত ভাল কাপোৰ নোপোৱা আমি ফাৰ্ষ্ট ফ্ল'ৰত গৈছোঁ। ফাৰ্ষ্ট ফ্ল'ৰত গৈ কাপোৰ চাইছোঁ। এতিয়া ভাল কাপোৰ পাম নিশ্চয়, দেখিছোঁ কাপোৰ কোৱালিটিবিলাক চাওকচোন। আৰু ইয়াত এটা কথা কিন্তু দেই, আপোনালোকে বহুত কম দামতে বহুত ভাল কাপোৰ পাব। কিছুমান দোকানত কি হয়, মানে কাপোৰ কম দামত দিয়ে, কিন্তু তাত কোৱালিটিও ভাল পোৱা নাযায়। দুদিনৰ পিছতে কাপোৰটো ছিগি যায় বা চিলনি হৈ যায়, পিন্ধি আৰাম পোৱা নাযায়। এনেকুৱা বহুত সমস্যা দেখা পোৱা যায়। কিন্তু ইয়াত মই শুনিছোঁ, কিন্তু মই আজিলৈ পিন্ধি পোৱা নাই। কিন্তু আজি আহিছোঁ গোসানী কলিজাৰ কাৰণে ল'বলৈ, পিছত কিন্তু আমাৰ কাৰণেও ল'ম। আৰু তেতিয়ালৈ গম পাম ইয়াৰ কাপোৰবোৰ কেনেকুৱা হয়। কিন্তু বহুতে কৈ আছে যে বজাৰ কলকাতা মানে কলকাতা বজাৰত যিবোৰ কাপোৰ ওলায় সেইবোৰ বহুতেই স্মাৰ্ট হয়, বহুতেই ধুনীয়া, আৰু ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাথাকে বুলি কৈছে। গতিকে আজি আপোনালোকে আহিব ইয়ালৈ, আহি কাপোৰবোৰ চাওক কেনেকুৱা পায়। ইয়াততো বহুত কম দামতে আপোনাৰ মন পচন্দৰ কাপোৰযোৰ পাব। চাই লওক। ইয়াত এটা কথা কিন্তু মই ক'ব লাগিব দেই, কিন্তু মই ইয়াত এতিয়ালৈ যিহেতু গোসানী কলিজাৰ কাৰণে কাপোৰ ল'ম বুলি আহিছোঁ যেতিয়া, ইয়াত তাই জোখৰ মানে সৰু ল'ৰা ছোৱালীৰ বাবে বহুত ভাল কাপোৰ আছে। বহুত ভাল কাপোৰ বহুত কম দামতে আছে। আপুনি হয়তো যিযোৰ কাপোৰ আপুনি বাহিৰত কিনিবলৈ গ'লে 800-900 বা 1000 পৰিব, সেইযোৰ কাপোৰ কিন্তু আপুনি 500 তলতো ইয়াত পাই যাব পাৰে। গতিকে আপুনি আহক, মই আপোনাক ইমান জোৰ কৰা নাই, আপোনাৰ এবাৰ আহি চাব, হয়তো ভাল কাপোৰ পাবও পাৰে, মন পচন্দও হ'ব পাৰে। বহুত কম দামত বহুত ভাল ভাল কাপোৰ আছে। আপোনাৰ বাবেও হ'ব পাৰে, আপোনাৰ ল'ৰা ছোৱালীৰ বাবেও হ'ব পাৰে। বহুত চাই মেলি মানে আপুনি কাপোৰযোৰ নিজৰ পচন্দৰ মতে ব্যৱহাৰ কৰিব লাগিব। $499 পৰা জিন্স পেণ্ট পাব। জিন্স পেণ্ট আপোনাৰ ইয়াত আছে, ভাগে ভাগে আছে। আপোনাৰ যেনেকুৱা ষ্টাইল লাগে তেনেকুৱা দাম হ'ব। আপুনি আহি চাব, পেণ্টবিলাকত আপোনাৰ নিজৰ পচন্দৰ মতে লৈ যাব পাৰিব, হয় নাই? কোন নিজে ল'বা? তুমি কাপোৰ বিচাৰিছা? এই কাপোৰ তোমাৰ কাপোৰ নাই নহয়, তোমাৰ বতাহ আছে নলয় নহয়। থৈ দিয়া দেই। ই চংগহাচোন, এই চংগহা ই নালাগে দাদা মাৰিব তোমাক। দাদা গালি দিব। তোমাৰ কাপোৰ চংগহা।
399 টকা। আৰু এতিয়া গোসানীৰ বাবে লোৱা কাপোৰযোৰ তাইৰ বাবে হয় নে নহয় তাকে পিন্ধাৰ বাবে টাইলছ ৰুমত সোমালোঁ আৰু তাইক এতিয়া কাপোৰযোৰ পিন্ধাই চাইছোঁ। কাপোৰ লোৱা হৈ গৈছে আৰু এতিয়া বিল কাউণ্টাৰত আহিছোঁ কাপোৰ বিল কৰিবৰ কাৰণে। কাপোৰ বিল এয়া হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলালোঁ। যাবলৈ ওলাই গম পাই বাহিৰত দেখিলোঁ বহুতেই এন্ধাৰ হৈ গ'ল, বহুতেই দেৰিও হৈ গ'ল, গমেই নাপালোঁ টাইমটো কোনফালৰ পৰা কেনেকৈ গ'ল। আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আৰু আপোনালোকক সকলোকে বাই বাই দিলোঁ। বাই বাই দি আকৌ এটা নতুন ভিডিঅ' লগ পোৱা আশাৰে সকলোকে বাই বাই।